বাবা আজ তো রিজাল্ট দিবই মোর করে তই স্টেম বারে মনে কাও কি ডিস্টিংশন তো পাবি তই নাপাওঁ মই কি হয় ক'ব নোৱাৰোঁ। তেরে পাবি তো দেই মই দেখা নাই মই লিখিব পৰা নাছিলোঁ। মই কৈছি না তই বিশ্বাস ৰাখ তো পাবি এইবে ডিস্টিংশন আর আরে ও নকও তো দেই হে বাবা কাহতে আছে সাড়ে আটটা রিজাল্ট সাড়ে আটটা মানে এইটা তো 8টা বাজি গেল 9টা মানত দিব ডিস্টিংশন ফিক্স কইটা কইলা হয় নাপাওঁ মই মামা নাপাওঁ। ঘৰৰ যিমান আছে গোটাখিনি কৈ দিয়ক আৰু এতিয়া আই বেলছে নেকি লেখা নাই গম পাইছিলে মই দেখোন বস্তি মন মন থাক ডিস্টিংশন এক তাৰিখা ডিস্টিংশন কি আছে খগেৰ দোকানৰ পৰাই লৈ গৈছোন বাহিৰ আছে মিছে এক টকলা আমাৰ এই ৰমেনিক কথা চলি ইমান আহি নাপলা হেল্ল' মোৰ মাথা টেনশ্যন উঠি গৈছে দেউতা এনেকৈ কৈ আছে মোৰ হয় একদম কলিজা ভুকু কিবা কিবি হৈ গৈছিল মোৰ শান্তিখন হৈ গৈছিল এই চবকে কৈ ফুৰিছোঁ কি কৰোঁ মই মোৰ বেয়া বেছিতৰা নেকি আমাৰ অপায় ডিষ্টিংশ্যন কৰিব দে গাঁৱৰ মানুহখিনি কৈ থবা খানা খান পাতিম এই বকৰা দেখিবলৈ পথা এটা আনিছোঁ দে দে হ'ব দে এই হেৰি সিহঁতক ক'বা এই নৰেশ্বৰ সিহঁতক কৈ থবা আমাৰ এই বাপাই মানে হেৰি কৰিব ডিষ্টিংশ্যন মানে ষ্টেনো কৰিব পাৰে দেচোন মই ষ্টেমটো আশা বাৰু কৰা নাই ডিষ্টিংশ্যন হ'লেও কৰিব দে দে বাবা দে দে আবাৰ তুমি দিবে নহয় আমাৰ এই টিউশ্যন কৰিব পাৰিব দে দে 9টা বাজিল দেখোন ৰিজাল্টটো এই নাম্বাৰ তোমাৰ চাওঁ ৰ বাবা তোক চাব দিয়ে চাবা ডিষ্টিংশ্যনে দে মই কৈছোঁ গা ডিষ্টিংশ্যন অলপমান মই খাই লওঁতো মোৰ ভয় লাগিছে হেৰি হৈছিলে চাৰ্ভাৰটো একদম ডাউন ডিষ্টিংশ্যনে মই কৈছোঁ নে এটা টেনশ্যন নলবি তই ডিষ্টিংশ্যন পাবি চাৰ্ভাৰটো ডাউন মাৰিছে বহুত আৰু এটা বেলেগ চাৰ্ভাৰ বেলেগ এটা ৱেবছাইটত যাওঁ বেছিন চাওঁ চাওঁ বাবা বহুত দুটা ৱেবছাইট আছে দেখোন খোলা বুজি পাচোন এই খগে না তোৰে যাওঁ চবে খেল কৰিছি মই কৈছোঁ আমাৰ এইখিনি খেল নকৰে আমাৰ হ'ব আছে মোক চাই লওঁ দে চাওঁ চাওঁ এই চাৰ্ভাৰটো বেছি খোলা কিমান বা আছে নাম্বাৰটো এইটো মোবাইলত লেখাই আছে মোবাইলত লেখাই আছে মই পাছ কৰিছোঁ মোৰ নাম্বাৰ নহয় দেখোন পাছ কৰা ডিষ্টিংশ্যন বুলি কওঁ এখন মোৰ নাম্বাৰ নাছিল বেলেগৰ নাম্বাৰ গুচি গৈছিল ভাল লাগিছিল আৰু পাছ কৰি দিয়া এটা মোৰ ভাল লাগছি বাৰু এই পাছততো নাই তই ডিষ্টিংশ্যনে পাছ কৰা ডিষ্টিংশ্যন বুলি কবি যি তই ডিষ্টিংশ্যন কেনেকৈ কবি ডিষ্টিংশ্যন মই কৈছোঁ নে তোক তই ক'লি বিশ্বাস নকৰা মই ভালকৈ চাই ধৈৰ্য ধৰো তোৰ নামো আছে আছে নেকি তোৰ নাম আছে মাৰ নাম আছে এটা কথা কি তোৰ নামটো মিলে নাই মাৰ নামটো মিলে নাই ৰোল নামটো মিলে নাই তই বেলেগ একো ভালকৈ চাই তই তোৰ নাম্বাৰটো লিখিব পৰা নাই ডিষ্টিংশ্যনে খাই নেকি কি ভগৱান কি হয় মামাৰ এটা ফোন কৰি দি ডিষ্টিংশ্যন বুলি কৈ দিওঁ মই কৈছোঁ মই ডিষ্টিংশ্যন ডিষ্টিংশ্যন নে মই মামাৰ এটা ফোন কৰি দি দিওঁ মই হ'ব নোৱাৰে তোৰ এইটো মোৰ নাম্বাৰ তোৰ নাম এতিয়া কোনখন মুখেদি মই এতিয়া মামাৰ এহঁতক সেনেকৈ কমে মোৰ খেল কৰিছে মই কৰিলোঁ আমাৰ গোষ্ঠীত কোনোবাই ফেল কৰি বেছি তই এটা ফেল কৰিছিলি তই 10 বান্ধিছে একবাৰ ফেল কৰিছোঁ তেতিয়া যুগটো বেলেগ কথা আছিল তই কিয় কৈছে চবকে মাহীহঁতকো কৈছে মামাহঁতকো কৈছে তোৰ ক'ব লাগে কিন্তু কোনটো টকা খৰচ কৰিছোঁ মই ডিষ্টিংশ্যন পাবি বুলি মই ভাবি আছোঁ তই ফেল কৰিছে কি মুখেদি মই এতিয়া মাৰে মামাৰে কম মই তেতিয়া ডিষ্টিংশ্যন পাবি বুলি কৈ থৈ দিছোঁ তোৰ এই চাবা ৰাতি ৰাতি তই কি কৰি থাকা মই নাজানো এতিয়া কান্দি দেখাবলৈ নহ'ব গম পাইছা নাই
মই ক'বা দিছিলি তই বলছি আগতে চালা তোৰ খোৱা লোৱা কিবা অসুবিধা পাইছোঁ মই ক'বা দিছ বুলি তই বলছি মই অসুবিধা পাইছোঁ তোক মই হা Naughty America. এই এগুলা কি হ্যাঁ কি আমেরিকা এগুলা হ্যাঁ তোর এই স্বভাব ধরে তাই গোষ্ঠীর নাম বদলালি মেট্ৰিকত বা হাই ছেকেণ্ডাৰী ক্লাছ ফেল কৰি মৰাই দিয়া মোক দেখালাই মই দেখোন মেট্ৰিকত ফেল কৰিছোঁ এতিয়া মই কি কৰোঁ হাজিৰা কৰোঁ আগুৱা কোন বাটে মৰাই যায় হাই ছেকেণ্ডাৰী পাছ কৰা নেকি আকৌ কথা নাই পিছত ভালকৈ পঢ়াৰ নেক্সট বছৰ আকৌ দিবি ভাল হ'ব ঘৰত লৈ গৈছোঁ হ'ব দেউতাক মই বুজা মা যাওঁ দেউতাক আকৌ নকৰে হ'ব যাওঁ সিবিলাক কৈ আছে আপোনাক তাৰ ৰিজাল্ট ভাল হয় ভাই কি মোৰ আগত কৈছিলে বিচাৰি আৰু ভাল কাপোৰ আপুনি ক'ব লগা কোন মই খৰচ কৰিছোঁ মই তাক কৰাইছোঁ আপুনি ক'ব লগা কোন আচ্ছা বাৰু আপুনি মই কোন যেতিয়া আপুনি কৈছে ভাল কথা কৈছে কিন্তু মই তাৰ ওপৰত এটা মোৰো অধিকাৰ আছে তাৰ মই দাদাক হিচাপে কথাটো কৈছোঁ যে মেট্ৰিক আকৌ নকৰোঁ সি পঢ়িব এবছৰ ভাল কৰিব ৰিজাল্ট এইবাৰ কিবা কাৰণত তাৰ বেয়া হ'ল আৰু আপুনি এনেকুৱা কৰিব নালাগে সি মৰিবই গৈছিল তো জানিছিলে নাই মোৰ মৰিব লাগিছিল সি সেইটো কথা নহয় ডিছকাশ্যন কৰিম বুলি কৈ সেই ফেল কৰিছে আপুনি যেতিয়া মেট্ৰিকত ফেল কৰিছিল আমাৰ দেউতাকে এটা মোৰ বেজনটা কিবা কৈছিল সেইগিলা দিন বেছি বেলেগ কথা এইগিলা দিন সেইটো কথা নহয় সেইটো দিন বুলি কোনো কথা নাই ফেল কৰা এই বছৰটো ফেল কৰা তই হা মোৰ মহাজন নামৰ এটা গাঁৱত নাম আছে সেই নামটো আনি দিব পাৰিবি নেকি আৰু যে বছৰ মই ৰিক্সি পাছ কৰিব ষ্টেণ্ড নকলে ডিষ্টিংশ্যন কৰা আছে তাক কৈ থৈ দিছোঁ যদি নকৰে মোক যি কৰা বেছি তো গাইজ এইটো আছিলে আমাৰ এটা চিম্পুলকৈ ভিডিঅ' ফকতে লাগিব আৰু এইটো আমাৰ কোনো কমেডি নহয় এইটো এটা জাষ্ট এটা নৰ্মেলকৈ এটা মেছেজ থকা ভিডিঅ' কাৰণ মেট্ৰিক বা হাই ছেকেণ্ডেৰী এটা কোনো জীৱন নহয় ভালকৈ পঢ়ক ভাল কৰক কিন্তু এনেকুৱা কোনো কথা নাই যে আপোনালোকৰ যদি ভাবিছিল কিবা বা হ'ল কিবা তো সদায় শেষ হৈ নাযায় টেনশ্যন ল'ব নালাগে এইবাৰ যদি কাৰোবাৰ বেয়া হৈছে আমাৰ ভিডিঅ' চোৱা মানুহৰ ন' টেনশ্যন আহ্বান দিব বা সেনেকুৱা অকল মেট্ৰিক বা হাই ছেকেণ্ডেৰী আগৰ ফালে বহুত পৰীক্ষা আছে জীৱনত চ' সেইখিনি ভালকৈ দি গ'লি হ'ল তো বাকী আপোনালোকে যিহেতু মানে দিলে সকলোকে বেষ্ট উইচেছ থাকিল আৰু আগবাঢ়ি যাওক সেনেকৈ নে কি ভাই সেইটোৱে কথা আৰু তো সেইখিনিয়ে আৰু বাকী এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে এনেকুৱা মেছেজ মেট্ৰিক বা হাই ছেকেণ্ডেৰী ল'ৰা বা ছোৱালী এগৰাকীয়ে পায় তো সেইখিনি আমাৰ ফালৰ পৰা এটা মেছেজ থকা ভিডিঅ' আছিল আৰু বহুত দিন আমি মানে এক্টিভ থাকিব পৰা নাই ফকতীয়া লাইফত বহুত কাৰণৰ কাৰণে বানপানী হওক বা আপোনালোকে জানে আমি ডনেশ্যনৰ কামত লাগি আছিলোঁ সেইটো কাৰণে কোনো ধৰণৰ কমেডি ভিডিঅ' আমি বনোৱা নাই আৰু সেইখিনি বেয়া সময়খিনিত কিন্তু এতিয়াৰ পৰা আহিব নে কি ভাই সেইটোৱে আৰু সদায় কমেডি ভিডিঅ' আহি থাকিব প্ৰায় আৰু ইয়াৰো মিণ্টু কলিতা চাব আপোনালোকে সকলোৱে ব্লগ চেনেল মোৰো চাব ধৃতিমান কলিতা সেইখিনিয়ে বাই বাই